বিশ্বনাথৰখিনিক কৈ আমি 5 মাইলৰ পৰা আহিছোঁ। গ্ৰাম্য মহিলাৰ ডাঙৰীয়া দাঁত নহয় শিঙৰ নিচিনা তেখেতে নিজকে ভাবি লয় মই শিঙ হৈ আছো কিন্তু দাঁত নাই दिनैनि गुबै टपिकआनो जाहैबाय जोंहा आसामनि CM हिमन्त बिश्व शर्मा सारा आइजोफोरनि फारसे बा आसामनि थागिबि महिला आइजोफोरनि फारसे मा बाथ्रा बुंदों लोगोसे दालि संख्रै बेजोंनो लोगोसे मा सिनि राननायनि सायाव जोंहा आसामनि CM हिमन्त बिश्व शर्मा सारा मा बाथ्रा फोरमायखो लोगोसे जेसांनो आसामनि थागिबि आइजोफोर महिलाफोर बिथांमोननि थाखाय मा बाथ्रा बुंखो दा बेजोंनो लोगोसे जोंहा हाग्रामा महिलार सारा मा बाथ्रा बुंगोन स' नोंथांमोना बेफोर गासै भिडिअ क्लिपखौ स्क्रिनाव नायनानै लाग्रो अब्ला खोनासंग्रोदो। এইবাৰ আমি অসমত সিদ্ধান্ত লৈছো যি পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰায় সি যি ধৰ্মৰে নহওক কিয় 7 বছৰ জেলত থাকিব লাগিব তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে। সি যি ধৰ্মই নহওক কিয় বোলে মোৰ ধৰ্মই তাক অনুমতি দিয়ে আপোনাৰ ধৰ্মই অনুমতি দিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ চৰকাৰে কাকুৱেই দ্বিতীয় বিবাহৰ বাবে তৃতীয় বিবাহৰ বাবে অনুমতি নিদিব। এইখন অসমত নাৰীৰ মৰ্যাদা ছোৱালীৰ মৰ্যাদা আমি শেষ পৰ্যায়লৈকে ৰক্ষা কৰিম। সুলভ মূল্যৰ দোকানীসকলে ক'ব যে আমাক আমিতো বিজনেছ কৰিছো আপোনালোকক দিছো কিন্তু চৰকাৰেতো আমাক পইচা পঠোৱা নাই আমি আপোনালোকৰ পৰা কাটি ল'ম। সেইটো কথা নহয় চৰকাৰে অতিৰিক্তকৈ প্ৰত্যেক কেজিত 2 টকা আমি আমাৰ সুলভ মূল্যৰ দোকানীসকলকো দিয়াৰ ব্যৱস্থা কৰিছো যাতে আপোনালোকৰ পৰা কোনেও একো কাটি নলয় যাতে কোনো ইন্দুৰ নাথাকে যাতে পেকেট কেটা ফুটা কৰিব নোৱাৰে হ'বনে। এই কথাটো আজি যেহেতু 35,000 দোকানৰ সন্মুখত ৰাইজ ৰখি হৈ আছে গতিকে গ্ৰাহক আৰু দোকানী দুইটাকে সন্মুখত ৰাখি মই কৈছো যে 1 কেজি হ'ব কোনো নকমাব সুলভ মূল্যৰ দোকানীসকলক আমি 2 টকাকৈ লাভ দিম আৰু সমবায় সমিতি সকলকো আমি 1 টকা 80 পইচাকৈ আমি লাভ দিম। ভৱিষ্যতে আমাৰ সুলভ মূল্যৰ দোকানীসকলেও বহুত কষ্ট কৰে ভৱিষ্যতে মই তেওঁলোককো বেলেগ ধৰণে আৰু সহায় কৰাৰ বাবে যত্ন কৰিম কাৰণ তেওঁলোকেও নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি আছে। গ্ৰাম্য মহিলাৰ ডাঙৰীয়া দাঁত নহয় শিঙৰ নিচিনা তেখেতে নিজকে ভাবি লয় মই শিঙ হৈ আছো কিন্তু দাঁত নাই সিংহ ওচৰত যাই চাওকচোন আপুনি একবাৰ তাত আছে না নাই চন্দনৰ কথাটো কি কম মই কৈছো বাৰে চন্দন আৰু খাম্পাক এছে পানিছমেণ্ট হিচাপে টিকেট দিছে ইহঁতক জিকাবৰ কাৰণে টিকেট দিয়া নাই UPPL সিংহ তাত নাই বুলি কৈছে ওচৰত যাই চাওকচোন একবাৰ। আজিৰ তাৰিখত UPPL মানুহে আপোনাক ভোট দিব নেকি কোনে এই সমষ্টিত UPPL ছাপৰ্টাৰ হওক বা বিজেপি ছাপৰ্টাৰ হওক বা কংগ্ৰেছ ছাপৰ্টাৰ হওক চবে বিপ্লৱক ছাপৰ্ট কৰিছে আৰু কৰিব আমি জিকিম। লুংগৰা নাৰ্জাৰী কৈছে আপুনি 2টা সমষ্টি হাৰিব ৰনগৰায়ে অলপ স্পষ্ট কৰাটো ভাল খাম্পা আৰু চন্দনক যে আপুনি টিকেট দিছে আমি বুজি নাপাই নাবি। মই আহিলো বাংলাদেশৰ পৰা অসমত আছো মোৰ দেউতা মা 14 গোষ্ঠী মোৰ বাংলাদেশত ঘৰ যদি বাংলাদেশী মানুহবিলাকে সদায় মোক লিটাৰেচাৰ দি থাকে ৰেডিঅ'ত বজাই থাকে ব্ৰেইন ৱাছ কৰি থাকে তেতিয়া মোৰ লয়েলিটিটো আইনগতভাৱে ভাৰত কিন্তু মানসিকভাৱে মোৰ লয়েলিটিটো থাকিব বাংলাদেশত। ভাৰত আৰু বাংলাদেশৰ কাজিয়া লাগিলে মই কোনফালে যাম সেইটো এটা সিদ্ধান্ত আজিয়ে ল'ব নোৱাৰি সেইকাৰণে বাংলাদেশে চেষ্টা কৰি আছে যে চিকেন নেকৰ আশে পাশে থকা বাংলাদেশ মানে মই গভৰ্ণমেণ্ট কোৱা নাই বাংলাদেশৰ ফাণ্ডামেণ্টেলিষ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে ধুবুৰী শিলিগুৰি হওক বা গোটেই চিকেন নেকটোৰ আশে পাশে থকা মানুহবিলাকক তেওঁলোকে মটিভেট কৰিব চেষ্টা কৰি আছে যে ৰিমেইন এজ এ বাংলাদেশী
although you are staying now in India. এই যে ফোন কল আহিছে, ৱাল ৰাইটিং হৈছে, ইট ইজ পাৰ্ট অফ দ্যাট কনস্পিৰেচি। সেইকাৰণে মই সদায় কওঁ যে উত্তৰ পূব ভাৰতৰ মানুহ, পশ্চিমবংগৰ মানুহ, অসমৰ মানুহ, উই আৰ লিভিং অন এ ফায়াৰ। আমি নিজেও নাজানো যে এটা সংঘাত হলে আমাৰ ভৱিষ্যত কি হ'ব। যেতিয়ালৈকে সংঘাত নহয় চব ঠিক আছে, যেতিয়া সংঘাত হ'ব, large section of people whose original residence in the Moimansingh district, Rangpur district, where their loyalty will go. এটা আজি আমি কোনেও ক'ব নোৱাৰো, সেই সময়তহে আমি গম পাম। সেইকাৰণে এই কথাবিলাক কোনো পলিটিচিয়ানে উত্তৰ দিব নোৱাৰে। আমিও সাৱধান হৈ থাকিব লাগে। উই শুড বি ভেৰি ভেৰি কেয়াৰফুল। অসম খুব নেক্সট 20 years in Assam will be very very critical and very very difficult period. সেইকাৰণে মই ভাবোঁ যে these are not what I am speaking as a politician. 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছোঁ যে because we could not take many steps earlier, now আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছোঁ। বেলেগ নালাগে, উৰিয়াম ঘাটৰ এভিকশ্যনতে চাওক, 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে, বৰাক ভেলীৰ পৰা গৈছে, কৰিমগঞ্জৰ পৰা গৈছে, মণিপুৰৰ পৰা গৈছে, বৰপেটাৰ পৰা গৈছে, ধুবুৰীৰ পৰা গৈছে। তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'লহেঁতেন। তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল। চ' কিন্তু অসমীয়া মানুহে এইবোৰ নজৰো দিয়া নাই। এতিয়াও দুই এজনে কৈ আছে নাই নাই ইহঁতে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে। নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিবৰ কাৰণেতো 2জন CMA ফোনত কথা পাতিলেই হ'ল। চ' আমাৰ মানুহে বিশেষকৈ লেফ্ট মানুহবিলাকে, সেকুলাৰ চ' সেকুলাৰ মানুহবিলাকে অসমক কিমান বিপদত সোমাই দিছে বুজি পোৱা নাযায়। যোৱাকালি বিশ্বনাথত এভিকশ্যন হ'ল, DCয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে। তাৰমানে নৰ্থ বেংকখন য'ত আমি সাধাৰণতে ভাবোঁ যে নাই চব ঠিক, তো কালি মই চতিয়াত যাওঁতে তাতো DCয়ে কৈছে ছাৰ ইয়াতো বহুত মানুহ আছে। তাৰমানে একোটা জেগাত যেতিয়া বহি লয়, আৰম্ভ ক'ৰ পৰা হ'ল, তেজপুৰৰ কাষত, এইটো কি জেগা, 5 মাইল, 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ল'লে। তাৰপিছত দে ষ্টাৰ্টেড স্প্ৰেডিং। চ' প্ৰথমতে চেণ্টাৰ এটা বনাই লয়। উৰিয়াম ঘাটটো চেণ্টাৰ বনাই লৈছিলে, যেনেকৈ তেজপুৰত 5 মাইলটো চেণ্টাৰ বনাইছিলে। আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এতিয়া বিহালী মানুহখিনিক সুধিলে কয় আমি 5 মাইলৰ পৰা আহিছোঁ, বিশ্বনাথৰখিনিক কয় আমি 5 মাইলৰ পৰা আহিছোঁ। উৰিয়াম ঘাটত ঘাটি কৰিলে, কৰি তেওঁলোক গ'ল গোলাঘাটলৈকে, যিটো আমি নেঘেৰি বিল ইজ গোলাঘাট কনষ্টিটুৱেঞ্চি। अब्ला मानव गेदेर रायजो राजा आरो लोगो नोंथांमोना थार नुबाय खोनाबाय नङा होनब्ला आसामनि CM हिमन्त बिश्व शर्मा सारजों लोगोसे हाग्रामा महिलार सारा मा बाथ्रा फोरमायखो। दा नोंथांमोना बिनि बेलायाव मा कमेन्ट खालामहरो, नोंथांमोना कमेन्टनि गेजेरजों फोरमायहरदो। अब्ला रायजोफोर दिनैनि भिडिअखौ आङो बेखिनियावनो फोजोबबाय। भिडिअखौ मोजां मोनदोंब्ला लाइक, लोगोसे चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब।